Welcome back to my channel Screen Spectrum অসম আশা কৰোঁ সকলোৱে ঠিকে আছে 2013 চনৰ অসমীয়া ছবি লোকেল কুংফু এখন সাংস্কৃতিক পৰিঘটনাত পৰিণত হৈছিল আধুনিক অসমীয়া পপ সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰিছিল কম বাজেট আৰু বেছিভাগেই প্ৰথমবাৰৰ বাবে অভিনেতা অভিনয় কৰা সত্ত্বেও ছবিখনৰ মনমোহতা আছিল ফাইট কমেডি আৰু অনন্য অসমীয়া হাস্যৰসৰ মিশ্ৰণত ইয়াৰ চৰিত্ৰ আৰু সংলাপসমূহ আইকনিক মিম মেটেৰিয়েল হৈ পৰিল লোকেল কুংফু আছিল এটা গেম চেঞ্জাৰ ৰিলেটেবল কমেডি একশ্যন আৰু নাটকৰ মিশ্ৰণ যিয়ে দৰ্শকৰ মাজত গভীৰভাৱে অনুৰঞ্জন ঘটাইছিল সিকুৱেলে অধিক হাঁহি একশ্যন আৰু আকৰ্ষণীয় কাহিনীৰে উন্নীত কৰিছিল বিশেষকৈ ইয়াৰ মনোৰঞ্জনদায়ক টুইন সুইচ কাহিনীৰে প্ৰথমখন ছবিৰ সৰু সৰু চৰিত্ৰবোৰ অনুৰাগীৰ প্ৰিয় চৰিত্ৰলৈ বিকশিত হৈছিল লোকেল কুংফু 2-এ প্ৰমাণ কৰিলে যে সিকুৱেলে পূৰ্বৰ ছবিবোৰক অতিক্ৰমণ কৰি অসমীয়া কমেডি চিনেমাত নিজৰ স্থান আৰু ওপৰত কৰি তুলিব পাৰে ইতিমধ্যে ফ্ৰেঞ্চাইজিটোত ইমানখিনি সফলতা লাভ কৰাৰ লগে লগে কেনি দেউৰী বসুমতাৰীৰ সন্মুখত এটা বৃহৎ কাম আছিল যে তেওঁ কেৱল হাস্যৰ সময় সতেজ আৰু এণ্টাৰটেইনিং কিবা এটাৰে নিজৰ নিষ্ঠাবান দৰ্শকক আকৰ্ষণ কৰাই নহয় প্ৰথম দুখন ছবিত পূৰ্বৰ কৃতিত্বক অতিক্ৰমণ কৰি নিশ্চিত কৰাটো যে তৃতীয়খন বিগ বেটাৰ আৰু ৱৰ্ডি কোৱাৰ যোগ্য লোকেল কুংফু 3 প্ৰথম ছবিৰ পৰা কাহিনী অব্যাহত ৰাখিছে তানচেন মণ্টুদা দুলু বঞ্জু আৰু চাৰ্লি দৰে প্ৰিয় চৰিত্ৰ ঘূৰাই আনিছে এজন শিক্ষকৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা গুণ্ডা আৰু তাৰ পিছত সেই মাটি ৰক্ষাৰ প্ৰচেষ্টাক কেন্দ্ৰ কৰি কাহিনীটো বনোৱা হৈছে চিত্ৰনাট্যৰ আৰম্ভণিতে এটা শক্তিশালী ছেটআপৰ দ্বাৰা কাহিনীটোৰ উদ্দেশ্য স্পষ্টভাৱে প্ৰতিষ্ঠা কৰা হৈছে কিন্তু ছবিখন আগবাঢ়ি যোৱাৰ লগে লগে এই মনোযোগ কিছু পাতল হৈ পৰে যাৰ ফলত সামগ্ৰিক প্ৰভাৱ কম গুৰুত্বপূৰ্ণ হৈ পৰে কাহিনীটোৰ আৱেগিক উৎপাদনবোৰ অলপ দুৰ্বল অনুভৱ হয় আৰু কিছুমান দৃশ্য প্ৰয়োজনীয় যেন লাগে আনহাতে কিছুমান বিশেষ কমেডি মুহূৰ্ত জোৰজবস্তি যেন লাগে অভিনয়সমূহ প্ৰশংসনীয় তানচেন আৰু আন এটা চৰিত্ৰৰ পৰা উল্লেখযোগ্য কমিক টাইমিং আৰু হাস্যৰস বিশেষভাৱে আকৰ্ষণীয় কিছুমান চৰিত্ৰই কমেডিত যোগ দিলেও আন কিছুমানে বঞ্জৰ দৰে প্ৰথমখন ছবিৰ দৰে উজ্জ্বলভাৱে জিলিকি উঠা নাই ছবিখনে হবদেৰ দৰে সংলাপৰ জৰিয়তে নষ্টালজিয়া জগাই তোলাৰ কাম কৰিছে আৰু আপুনি কল্পনা নকৰা চৰিত্ৰ এটাৰ অপ্ৰত্যাশিত কুংফু ফাইট কৰিছে লোকেল কুংফু 1 লোকেল কুংফু 2 যিমানবোৰ ফাইট সিকুৱেন্সেছ আছে তাতকৈ বেছি ভাল ফাইট সিকুৱেন্সেছ আপুনি দেখিব লোকেল কুংফু 3 সেইটো পসিবল হৈছে কাৰণ যিমানবোৰ ফাইট সিকুৱেন্সেছ তৈয়াৰ কৰা হৈছে সেইখিনি বহুত ৱেল ডিজাইন ৱেল এক্সিকিউটেড আৰু সেইখিনি আপুনি দেখা পাব যেতিয়া আপুনি মুভিখন চাব আৰু এটো পসিবল হৈছে কাৰণ আপোনাৰ প্ৰডাকচন ভ্যালু বহুত বেছি ইমপ্ৰুভ হৈছে সেইকাৰণে ইমান ধুনীয়া ফাইট সিকুৱেন্সেছ তৈয়াৰ কৰা হৈছে মুভিখনৰ শেষৰ ফালে এটা ফাইট সিকুৱেন্স আছে য'ত আপোনাৰ ফাইট আৰু কমেডিৰ সংমিশ্ৰণ আছে সেইটো কাৰণে সিনটো আৰু বেছি উজ্বলাই তোলে এই ফাইট সিকুৱেন্সটো চালে আপুনি গম পাব ছবিখনৰ গীতসমূহ ভাল কিন্তু পূৰ্বৰ ছবি পৰা নম্বৰ 1 আণ্ডাৰ 18 ডন ইজ বঞ্জো গীতটোক অতিক্ৰম নকৰে সামগ্ৰিকভাৱে লোকেল কুংফু 3 কমেডি আৰু একশ্যনেৰে সফল হ'লেও প্ৰভাৱশালী কাহিনী বিন্যাসৰ ক্ষেত্ৰত কিছু অভাৱ বোধ কৰে এই ছবিখনে ভূমি প্ৰত্যাহাৰ মহিলা ক্ষমতায়ন আৰু শিক্ষক আৰু ছাত্ৰৰ মাজৰ পৰিৱৰ্তিত সম্পৰ্কৰ দৰে সম্পৰ্কিত বিষয়সমূহক স্পৰ্শ কৰে যিয়ে ইয়াৰ কমেডি আৰু একশ্যন ভৰপূৰ কৌশলক গভীৰতা যোগাইছে I thank Kenny Bosumotari and his team for providing such a wonderful movie আৰু মই ওভাৰঅল মুভিখনক ৰেটিং 4 দিম ফৰ কমেডি আৰু ফৰ একশ্যন আৰু 1 মাৰ্ক মই দিয়া নাই ফৰ দ্য ষ্টৰি আৰু মই সবকে ৰিকুৱেষ্ট কৰিছোঁ যাতে সবে গৈ পেলাই চিনেমা হলত মুভিখন চাই থ্যাংক ইউ জয় আই অসম